বন্ধুসকল মই আজি আপোনালোকৰ বাবে এটা সুখবৰ লৈছোঁ। খবৰটো এনেকুৱা হৈছে যিসকল মোৰ দৰে বহিৰাজ্যৰ পৰা ঘূৰি অসমলৈ আহিছে তেওঁলোকৰ বাবে অসম চৰকাৰে কিছুমান সুবিধা কৰি দিছে। যিসমূহ সুবিধা আপোনালোকে জানি হয়তো আচৰিত হ'ব। বলক আমি আজি আপোনালোকক জনাবলৈ চেষ্টা কৰা কথাখিনি অলপ জানি থওঁ। সম্পূৰ্ণ কথাখিনি জানিবলৈ ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থাকক। যিসকলে মোৰ দৰে বহিৰাজ্যৰ পৰা আহি ঘৰত হোম কোৱাৰেণ্টাইন হৈ আছে তেওঁলোকৰ বাবে অসম চৰকাৰে কিছুমান সুবিধা কৰি দিছে। যিসমূহ সুবিধা ইয়াত উল্লেখ কৰা আছে। চাওক ইয়াত কি লিখা আছে, মানে ইয়াত লিখা আছে যে যিসকলে বহিৰাজ্যৰ পৰা আহি প্ৰথমতে কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইন হৈ আছে তেওঁলোকৰ বাবে প্ৰত্যেক দিনাই খোৱা বোৱাৰ কাৰণে 500 টকাকৈ চৰকাৰে দি আছে। ইয়াত সম্পূৰ্ণ হিচাপে লিখা আছে, আপোনালোকে চাই ল'ব পাৰে। চাওক আৰু ইয়াত কি লিখা আছে, যিসকলে হোটেলত ৰুম লৈ আছে তেওঁলোকৰ বাবে প্ৰত্যেক দিনাখনে 2000 টকাকৈ মানে চৰকাৰে বহন কৰি আছে থকা খোৱাৰ বাবে। ইয়াত সম্পূৰ্ণ হিচাপে লিখা আছে, চাই লওক আপুনি। চাওক বন্ধুসকল, আকৌ ইয়াত কি লিখা আছে, যেতিয়া আপুনি কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা কোৱাৰেণ্টাইনৰ দিন সমাপ্ত কৰি পুনৰ ঘৰলৈ ঘূৰি যায়, মানে যেতিয়া আপোনাৰ COVID-19ৰ নেগেটিভ ৰিজাল্ট আহে তেতিয়া আপুনি যেতিয়া ঘৰলৈ ঘূৰি যাব, ঘৰত যেতিয়া আপুনি পুনৰ আকৌ 7 দিন কোৱাৰেণ্টাইনত থাকিব তেতিয়া সেই 7 দিনৰ বাবে যিসমূহ খৰচ হ'ব সেই খৰচৰ বাবে আপোনালোকক মানে 2000 টকা প্লাছ আৰু 500 টকা মানে টোটেল 2500 টকা মানে চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব। যিহেতু আপুনি 7 দিন আকৌ ঘৰত কোৱাৰেণ্টাইন হৈ থাকিব, সেই 7 দিনৰ খোৱা বোৱা আদিকে ধৰি আপোনাৰ বয় বস্তু কিনিবৰ বাবে। আপোনাৰ সেই প্ৰয়োজনীয় বয় বস্তুখিনি কিনিবৰ কাৰণে হয়তো আপোনাৰ হাতত সেই পইচা 2500 টকা হাতত দিব পাৰে, নতুবা যিসকলে আপোনালোকে বস্তুসমূহ দিব সিহঁতি হয়তো কিনিও দিব পাৰে। এইটো সঠিককৈ মই গম নাপাইছোঁ বৰ্তমান। চাওক এটা ডিষ্ট্ৰিক্টত কিছুমান বনে ধৰণে দিছে হোম কোৱাৰেণ্টাইন থকা লোকসকলক। তাৰ তথ্য মই আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ, যিসমূহ বস্তু দিছে মানে দি থৈ আহিছে এইবিলাক চাওকচোন। চাই লওক আপোনাক কি দিছে। ৰেচন ৰাইচ দিছে, মচুৰ দাইল দিছে, অইল দিছে ইত্যাদি ইত্যাদি। আপোনাৰ চব সম্পূৰ্ণ সকলোবোৰ লিখা আছে। হয়তো এইবিলাকৰ সকলো কোৱাৰেণ্টাইন চেণ্টাৰ সকলো ডিষ্ট্ৰিক্টত বেলেগ হ'ব পাৰে। যিহেতু মই মোৰ ডিষ্ট্ৰিক্টত মই বৰ্তমানলৈকে কোৱাৰেণ্টাইন চেণ্টাৰতে আছোঁ। মই এতিয়ালৈকে ঘৰলৈ যোৱা নাই, আৰু ঘৰলৈ যোৱা নাই কাৰণে হয়তো মই এইবোৰ বস্তু পোৱা নাই, আৰু সেইটো কাৰণে মই সঠিককৈ ক'ব নোৱাৰিছোঁ সকলো ডিষ্ট্ৰিক্টত একে হ'বনে নে বেলেগ বেলেগ বস্তু দিব বা বেলেগ কিবা অন্য কিবা বস্তু দিয়ে এনেকৈ দিব নাজানো। কিন্তু এই বস্তুখিনি মই যিহেতু আপোনালোকক মই দেখাইছোঁ গুগলত চাৰ্চ কৰি, গুগলৰ পৰা পোৱা তথ্য অনুসৰি বা এইটো ফটো মই বেলেগৰ পৰা সংগ্ৰহ কৰি আপোনালোকক দেখাইছোঁ। এইটো আপোনালোকৰ বেগটো হৈছে এই বস্তুখিনি দি আছে আপোনালোকৰ কি বুলি কয় হোজাই ডিষ্ট্ৰিক্টত। এইটো চব হোজাই ডিষ্ট্ৰিক্টৰ এডমিশ্যনৰ পৰা দি আছে এইখিনি বস্তু। বাকী এতিয়ালৈকে আমাৰ ডিষ্ট্ৰিক্টত দিছে নে নাই দিয়া, বা যিসকলে হোম কোৱাৰেণ্টাইন হৈ আছে তেওঁলোকে পাইছে বা নাই পোৱা বৰ্তমানলৈকে মই জানিব পৰা হোৱা নাই। যদি মই জানিব পাৰোঁ তেনেহ'লে মই মোৰ এই কমেণ্ট বক্সত মই গৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকেও পাৰিলে জনাই দিব যে আপোনালোকৰ ডিষ্ট্ৰিক্টত বা আপোনালোকে সেইসমূহ পাইছে নে নাই পোৱা। ঠিক আছে বন্ধুসকল। চাওক বন্ধুসকল, মই আপোনালোকক এইসমূহ তথ্য জনাই আছোঁ দ্য ইকনমিক্স টাইমছ অফ ইণ্ডিয়া নামৰ যিখন বাতৰি কাকতত প্ৰকাশ পাইছিলে এই তথ্যসমূহ, তাৰ পৰা মই আপোনালোকৰ আগত। চাওক ইয়াৰ লাষ্ট আপডেট কেতিয়া হৈছিল, 22/2020 মে'ত হৈছিলে। এইখিনি তথ্য আপোনালোকে সম্পূৰ্ণৰূপে চাই ল'ব পাৰে তাত চাৰ্চ কৰি পিনি। বন্ধুসকল, মই জানিব পৰা মানে কোনো ডিষ্ট্ৰিক্টত এই বস্তুসমূহ যোগান ধৰি আছে গাঁৱৰ গাঁওবুঢ়া আৰু ৱাৰ্ডৰ প্ৰেছিডেণ্টে। আৰু আপোনালোকে খবৰ কৰক আপোনালোকৰ গাঁওসমূহত এইসমূহ বস্তু আপোনালোকে গাঁৱত কোনে যোগান ধৰি আছে, কেনেধৰণৰ যোগান ধৰি আছে বৰ্তমান সময়ত। মই বাৰু সঠিককৈ গম পোৱা নাই, যিহেতু মই কোৱাৰেণ্টাইন চেণ্টাৰত নিজে কোৱাৰেণ্টাইন হৈ আছোঁ, আৰু এইসমূহ বস্তু পোৱাটো পাবই লাগিব সকলোৱে, কাৰণ এইসমূহ বস্তু যেতিয়া আমি 7 দিন কোৱাৰেণ্টাইন হৈ থাকিম ঘৰত, মানে হোম কোৱাৰেণ্টাইন হৈ থাকিম ঘৰত, সেইকাৰণে এই বস্তুসমূহ দিছে। তো আমি এইখিনি পোৱা মানে যোগ্য ব্যক্তি আমি, যিহেতু আমি কোৱাৰেণ্টাইন চেণ্টাৰত বৰ্তমান কোৱাৰেণ্টাইন হৈ আছোঁ আৰু ঘৰতো কোৱাৰেণ্টাইন হৈ থাকিব লাগিব, সেইকাৰণে আমাক এইখিনি বস্তু যোগান ধৰিছে চৰকাৰে। আৰু এইখিনি বস্তু আমাক আমাৰ গাঁৱৰ যিসমূহ দায়িত্ব লৈ আছে সেইসকলে যোগান ধৰি আছে। আপোনালোকে খবৰ কৰক আপোনালোকৰ নিজৰ গাঁৱৰ
লোকসকলৰ লগত। বন্ধুসকল, মই আপোনালোকৰ বাবে যুগুতায়নৰ এই ভিডিঅ'টো যদি চাই আপোনালোকে উপকৃত হৈছে, তেনেহ'লে আন 10জনৰ উপকৃত হোৱাকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। যিসকলে বহিৰাজ্যৰ পৰা ঘূৰি আহি নিজৰ ৰাজ্যত আমাৰ দৰে হোম কোৱাৰেণ্টাইন অথবা কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইন হৈ আছে, তেওঁলোকৰ বাবে এই তথ্যসমূহ অতিকৈ জৰুৰী। যিহেতু বন্ধুসকল, এই সামগ্ৰীসমূহ আমাক যোগান ধৰি আছে অসম চৰকাৰৰ তৰফৰ পৰা তথা ভাৰত চৰকাৰৰ তৰফৰ পৰা, সেয়েহে এই বস্তুসমূহ যাতে কোনো ব্যক্তিয়ে আত্মসাৎ কৰিব নোৱাৰে, সেয়েহে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু পাৰিলে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ।